আমাৰ এই মেগা হেল্থ কেম্পটো তাৰমানে LAC ৱাইজ ভাগ কৰা হৈছে। অলৰেডি শালবাৰীত হৈ গ'ল। এতিয়া আমাৰ এইটো মছলপুৰ যিটো LAC এইটোত আজি আগতে কৰা কথা আছিল, কিন্তু কিছুমান অসুবিধাৰ কাৰণে এইটো অলপ পিছুৱাই দিয়া হ'ল। তথাপি যিয়ে নহওক আজি এই মেগা হেল্থ কেম্পটো আমি অনুষ্ঠিত কৰিছোঁ আৰু এইটো ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন আৰু ডিষ্ট্ৰিক্ট হেল্থ ছ'চাইটিৰ কোলাবৰেশ্যনত কৰা হৈছে। ইয়াতে আজি 2060 ল'ৰা ছোৱালী তাৰমানে স্ক্ৰিনিং কৰা হ'ব। তাৰমানে কি বেমাৰ আছেনে নাই চোৱা হ'ব, আৰু যদি বেমাৰ আছে তেতিয়াহ'লে ডায়েগন'চিছ কৰিব কি বেমাৰ আছে, আৰু সেই বেমাৰখিনি ধৰা পৰাৰ পিছত ইয়াত প্ৰিলিমিনাৰী চিকিৎসা কৰা হ'ব। যদি চিকিৎসা কৰোঁতে কিছুমান অসুবিধা হয় বা সঠিক চিকিৎসা নহয়, তেতিয়াহ'লে আমাৰ অসমৰ যিখন 13খন মেডিকেল কলেজ আছে, ওচৰৰ মেডিকেল কলেজত ইয়াত চিকিৎসা কৰা হ'ব। তাৰপিছতো যদি ধৰক মেডিকেল কলেজত চিকিৎসা মানে ফলপ্ৰসূ নহয়, তেতিয়াহ'লে অসমৰ বাহিৰত যিবিলাক ছফিষ্টিকেটেড হস্পিটেল আছে তাতে চিকিৎসা কৰা হ'ব। আৰু এই চিকিৎসাটো সম্পূৰ্ণ বিনামূলীয়া, গতিকে প্ৰাথমিক স্তৰৰ পৰা শেষলৈকে সম্পূৰ্ণ খৰচ চৰকাৰে বহন কৰিব। গতিকে মই আমাৰ বাক্সা ডিষ্ট্ৰিক্টৰ এই অঞ্চলৰ সমূহ অভিভাৱকসকলক মই কাতৰ অনুৰোধ কৰোঁ, আৰু মই সাংবাদিক বন্ধুসকলকো কওঁ যাতে তেখেতসকলে এই ক্ষেত্ৰত অলপ সজাগতাৰ সৃষ্টি কৰে। অলৰেডি তেখেতসকলে বহুত হেল্প কৰিছে, নকৰা নহয়। গতিকে আমাৰ এইখিনি যে মানে ল'ৰা ছোৱালী আহিছে তেখেতসকলৰ সজাগতাৰ কাৰণে আহিছে। গতিকে আৰু কোনোবা যদি ভিতৰৰ ঠাইৰ পৰা আহিব লগা আছে, সেই ল'ৰা ছোৱালী বিশেষকৈ 18 বছৰৰ ল'ৰা ছোৱালীখিনি ইয়াত আমি স্ক্ৰিনিং কৰিম। কাৰণ কিয় 18 বছৰৰ তলৰ ল'ৰা ছোৱালীখিনি আমি এইভাৱে কাৰণে আমি বাছি লৈছোঁ যে কিছুমান বেমাৰ এনেকুৱা আছে যদি সৰুতে মানে নিৰ্মূল কৰা নহয়, তেতিয়াহ'লে মানে পিছৰ জীৱনত তাৰমানে ধৰক এডাল্ট লাইফত তাৰমানে সেই চিকিৎসাবিলাক কৰা কঠিন। যেনেকৈ ধৰক টনচিলৰ বেমাৰটো দেখাত সাধাৰণ যেন লাগে, কিন্তু এই টনচিলৰ বেমাৰৰ কাৰণে কি হ'ব পাৰে, মানে ভালভুলাৰ ডিজিজ তাৰমানে হাৰ্টৰ বেমাৰ হ'ব। যিবিলাক ভালভুলাৰ ডিজিজ কাৰণ পিছত চিকিৎসা কৰিব নোৱাৰি বা কঠিন হয় বা খৰচান্ত হয়। ঠিক সেনেকৈ ধৰক চকুৰ বেমাৰ, কিছুমান ল'ৰা ছোৱালী আছে আজিকালি টিভিৰ ওচৰত ল'ৰা ছোৱালীবিলাক ওচৰৰ পৰা চাই ভাল পায়, কিন্তু আমাৰ অভিভাৱকসকলে হয়তো কিছুমান অভিভাৱক আছে লক্ষ্য কৰে, কিছুমানে হয়তো লক্ষ্য নকৰে। আমি যদি মানে পাছলৈ টানি আনো ল'ৰা ছোৱালীবিলাকক, তেতিয়া আকৌ যায়। তাৰমানে কি ওচৰৰ বস্তুবিলাক তাৰমানে দেখা নাপায়। যদি সেই বেমাৰবিলাকত যদি আমি সৰুতে যদি আমি নিৰ্মূল কৰিব নোৱাৰোঁ, তেতিয়াহ'লে পিছৰ জীৱনত বা পিছত এইটো মানে চিকিৎসা কৰা কঠিন হয়। গতিকে ইত্যাদি 50 বিধ বেমাৰৰ তাৰমানে আমি ইয়াত মানে স্ক্ৰিনিং কৰি চিকিৎসা কৰাৰ কাৰণে আমি ব্যৱস্থা লৈছোঁ। গতিকে আমাৰ ইয়াৰ ৰাইজক বা এই ল'ৰা ছোৱালীখিনিক আমি অনুৰোধ কৰোঁ যাতে আমাৰ এই মেগা হেল্থ স্বাস্থ্য কেম্পৰ জৰিয়তে তেখেতে এই সুবিধাখন গ্ৰহণ কৰে। আৰু চৰকাৰৰ যিটো খুচুৰা সেতু আঁচনি, এই আঁচনিৰ জৰিয়তে প্ৰত্যেক ডিষ্ট্ৰিক্টতে অসমৰ মানে চৰকাৰে এইটো সুন্দৰ পদক্ষেপ লৈছে, যিটো কাৰণে আমাৰ ল'ৰা ছোৱালীখিনি বিশেষকৈ দুখীয়া ঘৰৰ ল'ৰা ছোৱালীখিনি এই সুবিধাখিনি পাব। ইয়াৰ পৰা আমাৰ চিকিৎসক আমাৰ যিটো স্থানীয় মছলপুৰ ৰবিবাৰ হস্পিটেলত যিখিনি স্পেচিয়েলিষ্ট ডক্টৰ আছে সেইখিনি আহিছে, আৰু যিখিনি ডক্টৰ নাই আমি ওচৰৰ নলবাৰী মেডিকেল কলেজৰ পৰা আনিছোঁ। আৰু তাৰপিছতো ধৰক কাৰ্ডিঅ'লজিষ্ট, নিউৰলজিষ্ট নলবাৰী মেডিকেল কলেজত সেই মানে নাই, তথাপি আমি গুৱাহাটী মেডিকেল কলেজৰ পৰাও আমি তেখেতৰ লগত তাৰমানে যোগাযোগ কৰি কাৰ্ডিঅ'লজিষ্ট বেডকৈ নিউৰলজিষ্ট মানে চিকিৎসকসকলক আমি ইয়াত আনিছোঁ, আৰু তেখেতসকলৰ মানে চিকিৎসা গ্ৰহণ কৰি আমাৰ এই মানুহখিনিক মানে যাতে মানে সুবিধা পায় তাৰ কাৰণে মই সকলোকে অনুৰোধ জনাইছোঁ। আৰু বিশেষকৈ মানে সাংবাদিক বন্ধুসকলক কৈছোঁ তেখেতসকলে যথেষ্ট হেল্প কৰিছে, আৰু ভৱিষ্যতেও যাতে তেখেতক হেল্প কৰে। কাৰণ মানুহবিলাক হয়তো কিছুমান এনেকুৱা ভিতৰৰ ঠাইৰ মানুহ আছে যিবিলাকে খবৰবিলাক নাপায়। গতিকে তেখেতসকলে আহি এই দুখীয়া মানুহখিনি যাতে সুবিধা পায় তাৰ কাৰণে মই আপোনালোকক ধন্যবাদ জনাইছোঁ। আৰু আমাৰ ইয়াৰ ৰাইজেও যিখিনি আহিছে অভিভাৱকসকলক ধন্যবাদ, বহুত কষ্ট কৰি তেখেতে আহিছে। আৰু এই ক্ষেত্ৰত আমাৰ প্ৰশাসনে আৰু আমাৰ স্বাস্থ্য বিভাগে যিখিনি হেল্প কৰিছে তাৰ কাৰণে মই আমাৰ ডিষ্ট্ৰিক্ট ছ'চাইটিৰ পৰা জইণ্ট ডিৰেক্টৰ হিচাপে মই সকলোকে ধন্যবাদ জনাই আজিৰ এইখিনি কথা মই ক'বলগীয়া কথাখিনি আপোনাৰ আগত দাঙি ধৰিছোঁ। ধন্যবাদ।